প্ৰভু যীশু খ্ৰীষ্টৰ পৰাক্ৰমী নামত মই সকলো দৰ্শককে অভিবাদন জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি শিকিছিলোঁ যে প্ৰভুৱে নিজৰ তেজ 7 ঠাইত আমাৰ কাৰণে ক্ৰুচত যোৱাৰ সময়ত কিয় বোৱাইছিলে আৰু কেনেকৈ বোৱাইছিলে, আৰু 7টো যে বাইবেলৰ মতে সম্পূৰ্ণতা আৰু সিদ্ধতাৰ সংখ্যা। ঈশ্বৰে নিজৰ পুত্ৰৰ তেজ 7 ঠাইত বোৱাই পেলাই আমাৰ কাৰণে কিবা এটা সিদ্ধ কৰি থৈ গৈছে। 7 ঠাইতে তেওঁ বোৱা তেজৰ তাৎপৰ্য আছে, কিন্তু আমি বিশেষকৈ 2 ঠাইত য'ত তেওঁ নিজৰ তেজ বোৱাইছিলে তাৰ বিষয়ে বিতংকৈ আজি জানিবলৈ গৈ আছোঁ। প্ৰভু যীশুৱে প্ৰথমবাৰ গেথছেমানি নামৰ বাগিচাত আমাৰ ইচ্ছা শক্তি মুক্ত কৰিবলৈ আৰু আমাৰ প্ৰাণ সুস্থ কৰিবলৈ তেজ বোৱাইছিলে। প্ৰলোভনত পৰি পেলাই আদামে ঈশ্বৰৰ আজ্ঞা অমান্য কৰি নিষিদ্ধ কৰা ফলটো খোৱাৰ আগতে প্ৰথমতে ঈশ্বৰৰ ইচ্ছাৰ বশীভূত নহ'বলৈ, ঈশ্বৰৰ বিৰোধ কৰিবলৈ নিজৰ প্ৰাণত নিৰ্ণয় কৰিছিলে ইডেন নামৰ বাগিচাত। তাৰমানে মানুহে প্ৰথম পাপ নিজৰ প্ৰাণত কৰিছিলে। সেইকাৰণে প্ৰভু যীশুৱে গেথছেমানি নামৰ আন এখন বাগিচাত জানি শুনি নিজৰ স্ব-ইচ্ছাৰে পিতৃ ঈশ্বৰৰ ইচ্ছাৰ বশীভূত হ'লে যে মৃত্যুবৰণ কৰিব লাগিব, তেওঁ তথাপিও নিজৰ তেজ বোৱাই পেলাই আমাৰ ইচ্ছা শক্তি মুক্ত কৰিলে যাতে আমি স্ব-ইচ্ছাৰে ঈশ্বৰৰ আজ্ঞা মানি চলিব পাৰোঁ। ক্ৰুচত দিয়াৰ আগনিশা প্ৰভু যীশুৱে সেই যন্ত্ৰণাদায়ক অত্যাচাৰৰ বিষয়ে চিন্তা কৰি পেলাই যিটো মৃত্যুত শেষ হ'বলগীয়া আছিলে, ইমানেই উত্তেজিত হৈছিলে, ইমানেই তেওঁ বিষণ্ণতা, ইমানেই তেওঁ মানসিক চাপেৰে ভুগিছিলে যে তেওঁৰ কপালৰ ছিদ্ৰবোৰ ছিঙি পেলাই, তেওঁৰ কেপিলাৰিজবোৰ ছিঙি পেলাই তাৰ পৰা ঘামটো তেজ হৈ ওলাব ধৰিছিলে। চিকিৎসা বিজ্ঞানৰ মতে এই অৱস্থাটোক হিম'টিট্ৰ'ছিছ বোলে। যেতিয়া কোনোবা মানুহে অত্যন্ত বেছি মানসিক চাপেৰে ভুগে তেতিয়া ঘামটো তেজলৈ পৰিণত হৈ যায় বুলি কয়। তাৰমানে প্ৰভু যীশুৱে সেই মাৰাত্মক প্ৰলোভনটো আমাৰ কাৰণে জয় কৰিছিলে যাতে আমি স্ব-ইচ্ছাৰে ঈশ্বৰৰ ইচ্ছা বশীভূত হৈ পেলাই চলিব পাৰোঁ, যাতে আমি নিজ ইচ্ছাৰে সকলো পাপ, সকলো আত্ম অভিলাষা, সকলো সাংসাৰিক অভিলাষা আৰু বন্ধনক অস্বীকাৰ কৰিব পাৰোঁ, যাতে সকলো প্ৰলোভনক আমি প্ৰতিৰোধ কৰিব পাৰোঁ। সেইকাৰণে তেওঁ নিজৰ তেজ বোৱাইছিলে। সিমানেই নহয়, আদামে কৰা পাপৰ ফলত গোটেই মাটিৰ ওপৰত, গোটেই পৃথিৱীৰ ওপৰত এটা হাও আহিছিলে, এটা অভিশাপ আছিলে, যিটো আদিপুস্তকৰ 3 অধ্যায়ৰ 19 পদত লিখা আছে যে তোমালোকে মাটিলৈ ঘূৰি নোযোৱালৈকে নিজৰ মুখৰ ঘাম বোৱাই আহাৰ খাবলৈ পাবা বুলি কৈছে। সেই যিটো অভিশাপটো মাটিৰ ওপৰত আছিলে, আমাৰ ওপৰত আছিলে, যে মানুহে কষ্ট কৰিহে খাব পাৰিব, ঘাম বোৱাইহে খাব লাগিব, সেইটো হাওৰ পৰা, সেই অভিশাপৰ পৰা প্ৰভু যীশুৱে নিজৰ তেজ বোৱাই পেলাই আমাক মুক্ত কৰিলে। তেওঁৰ ঘামটো তেজলৈ পৰিণত কৰিলে আমাৰ কাৰণে, যাতে আমি যন্ত্ৰণাদায়ক পৰিশ্ৰম নকৰি, ঘাম নোবোৱাই পেলাই সহজে আমাৰ আহাৰ খাব পাৰোঁ, যাতে আমি আমাৰ দৰকাৰবোৰ, আমাৰ প্ৰয়োজনবোৰ যাতে সহজে পূৰা হয়। তাৰ কাৰণে তেওঁ নিজৰ তেজ বোৱাইছিলে। আমেন। দ্বিতীয়বাৰ প্ৰভু যীশুৱে তেজ বোৱাইছিলে যেতিয়া তেওঁক কাইফা নামৰ মহাপুৰোহিতৰ চোতালত বলপূৰ্বকভাৱে লৈ আনি অত্যাচাৰ কৰা হৈছিলে, মুখত আঘাত কৰা হৈছিলে, তেওঁৰ মুখত দাঢ়িবোৰ ছিঙি পেলাই তেজ বোৱা হৈছিলে, যাতে আমাৰ প্ৰতিচ্ছবিটো তেওঁ পুনৰুদ্ধাৰ কৰিব পাৰে। আমেন। তেওঁক বলপূৰ্বকভাৱে মাজনিশা গেথছেমানি নামৰ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰি আনি কাইফাৰ মহাপুৰোহিতৰ চোতালত অনা হৈছিলে, আৰু তাত অধ্যাপক আৰু প্ৰাচীনবোৰে তেওঁক জেৰা কৰিছিলে, তেওঁৰ মুখত চৰিয়াইছিলে, তেওঁক মাৰপিট কৰিছিলে, তেওঁৰ লগত গুৰুতৰ আচৰণ কৰিছিলে।
তেওঁক অপবাদ দিছিলে, অপমান কৰিছিলে আৰু দুৰ্ব্যৱহাৰ কৰিছিলে, মুখত থুৱাই দিছিলে। সেই দৃশ্যটো অতি দুখ লগা, যেতিয়া তেওঁৰ দাঢ়িবোৰ টানি পেলাই ছিঙি পেলাইছিলে। তেওঁৰ গালখনৰ মাংসবোৰ ওলাই আহিছিলে দাঢ়িবোৰ ছিঙাৰ লগতে। তেওঁৰ মুখৰ থুতৰিটো, তেওঁৰ ওঁঠটো জখম হৈছিলে, তেজ ওলাইছিলে। আৰু সেই ঘটনাটোৰ বিষয়ে যিচয়া ভাৱবাদীয়ে 700 বছৰ আগতে ভাৱবাণী কৰিছিলে। যিচয়াৰ 50 অধ্যায়ৰ 6 এই বুলি লিখিছে যে মই প্ৰহাৰ কৰোঁতাবিলাকলৈ নিজ পিঠি আৰু দাঢ়ি উঘালোতাবিলাকলৈ নিজ গাল পাতি দিলোঁ। অপমান আৰু থুইৰ পৰা মোৰ মুখ নাঢাকিলোঁ। আৰু যিচয়াৰ 62 পদৰ 14টো তেওঁ লিখিছে যে আন মানুহতকৈ তেওঁৰ আকৃতি আৰু মনুষ্য সন্তানবিলাকলৈ তেওঁৰ ৰূপ অধিককৈ বিকৃত হোৱা দেখি যেনেকৈ অনেকে তেওঁৰ বিষয়ে তবিয়া কৰি লাগিল। মানে প্ৰভু যীশুক ইমানেই বেছিকৈ তেওঁক অত্যাচাৰ কৰা হৈছিলে, তেওঁৰ মুখত ইমানেই বেছিকৈ আঘাত কৰা হৈছিলে, ইমানেই তেওঁৰ মুখখন বিকৃত হৈ গৈছিলে, ইমানেই তেওঁৰ মুখখন বিভৎস হৈ গৈছিলে যে মানুহৰ নিচিনা দেখাত নাছিলে তেওঁ দেখিবলৈ। ইমানেই তেওঁক আঘাত কৰা হৈছিলে। দাঢ়ি যিটো মতা মানুহৰ সন্মানৰ চিন, প্ৰতীক, সেই দাঢ়িটো বলপূৰ্বকভাৱে জোৰ কৰি পেলাই ছিঙি দিয়া হৈছিলে, যাতে আমি লাজ, অপমান, তিৰস্কাৰ এইবোৰৰ পৰা উদ্ধাৰ পাব পাৰোঁ, যাতে আমি মুখ লুকাই চলিব লগা নহয়, আৰু যাতে আমি মুখ উঠাই ঈশ্বৰৰ আগত ঈশ্বৰৰ সেই প্ৰতাপটো, ঈশ্বৰৰ যি উজ্জ্বলতা আমাৰ মুখত লৈ পেলাই আমি যেন মুখ উঠাই পেলাই চলিব পাৰোঁ। তাৰ কাৰণে প্ৰভুৱে নিজৰ তেজ মুখৰ পৰা বোৱাইছিলে। আৰু ইয়াৰ বিষয়ে মথিৰ 26 অধ্যায় 62 পদৰ পৰা 67 পদৰ মাজতো লিখা আছে। যদি আপোনালোকে পঢ়ে তাতো পাব। তাৰমানে আমাৰ অতীতটো যিমানেই বেয়া লগা, যিমানেই ঘিণ লগা বা লাজ লগা নহওক কিয়, যিমানে আমাৰ অতীতটো বিভৎস নহওক কিয়, তথাপিও প্ৰভু যীশুৱে আমাৰ কাৰণে তেজ বোৱাইছিলে, যাতে সকলো বেয়াবোৰৰ পৰা আমাক মুক্ত কৰিব পাৰে, আমাৰ অতীতৰ পাপবোৰৰ পৰা আমাক ধুই পেলাই শুচি কৰিব পাৰে, যাতে আমাক এটা নতুন জীৱন দিবলৈ তেওঁ আমাৰ কাৰণে তেজ বোৱাইছিলে। যেতিয়া আমি সেই মূল্যৱান, সেই ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ তেজৰ যি গুণ, সেই গুণৰ সেই উপকাৰবোৰ, সেই তেজৰ যি শক্তি, সেইটো যেতিয়া আমি উপলব্ধি কৰিম, যেতিয়া সেই তেজটো বিশ্বাসেৰে আমাৰ শৰীৰত, আমাৰ জীৱনত, আমাৰ হৃদয়ত, আমাৰ পৰিস্থিতিবিলাকত লগাম, তেতিয়া আমি সকলো ধৰণৰ শয়তানৰ বন্ধনৰ পৰা আমি মুক্ত হৈ থাকিম। কাৰণ বিশ্বাসৰ আত্মাই কথা কয়। আৰু 2 কৰিন্থিয়ানৰ 4:13 মতে যি বিশ্বাসৰ আত্মাই কথা কয়, আৰু আমি বিশ্বাস কৰাৰ কাৰণে কথা কওঁ যে তেজে আমাৰ কাৰণে কি সাধন কৰিলে, তেজে আমাৰ কাৰণে কি উপকাৰ কৰিলে। যেতিয়া আমি এইবোৰ স্মৰণ কৰি পেলাই আমি মুখেৰে ক'বলৈ ধৰিম। কাৰণ এনেকৈ কৈছে প্ৰকাশিত বাক্যত, যে পলে লিখিছে যে মেৰপলিৰ তেজেৰে আৰু আমাৰ নিজ সাক্ষ্যৰূপ বাক্যৰে আমি শয়তানক জয় কৰিলোঁ, পৰাস্ত কৰিলোঁ আৰু প্ৰতিহত কৰিলোঁ।
সেইকাৰণে আমি চুপ নাথাকিম। এই তেজৰ গুণবোৰ, এই তেজে কৰা উপকাৰবোৰৰ কথা স্মৰণ কৰি পেলাই আমি সদায় মুখেৰে কৈ থাকিম, যাতে আমি জয়বন্ত জীৱন, যিটো প্ৰভুৱে নিজৰ জীৱনটো দি পেলাই, মৃত্যু ভোগ কৰি পেলাই, তেজ বোৱাই পেলাই কিনিছে আমাৰ কাৰণে, সেইটো যাতে আমি উপলব্ধি কৰিব পাৰোঁ। আমেন।